ক'ত যোৱা? মংগল গ্ৰহত শাকৰ খেতি কৰিছিলো, তাকে বোলো কেনেকুৱা কি হৈছে চাব যাম। বাইক লৈ যে বাইক লৈ যাম আৰু নহ'লে গুৱাহাটীত গ'লে হ'ব আৰু হয় নেকি? বাইক লৈ যোৱা। তেল কিমান পৰিব? তেল কিমান পৰে দেখা যাব, মুঠত ফুল কৰি থৈছো। গাইছ, মই আছোঁ বৰ্তমান ধেমাজিত। এই ঠাইডোখৰ কি বুলি কয়? চিচিবৰ গাঁও চুমনি গাঁও। চিচিবৰ গাঁও চুমনি নে চুমনি গাঁও চিচিবৰ? চিচিবৰ গাঁও চুমনিত আছোঁ আৰু মই আছোঁ এখেতৰ ঘৰত। এখেতৰ ঘৰত মানে এখেতৰ বৰ্তাকৰ ঘৰত মানে এখেতৰ ঘৰতে। ত' কি খবৰ ভাল? আপোনালোকৰ কি খবৰ? অঁ, এওঁলোকৰ ভালেই বাৰু, মোৰ ভিডিঅ'টো চাই আছে। আৰু বাকী মানে আমাৰ চাই পেলাই এতিয়া নতুনকৈ চেনেল এটা খুলিলে, চেনেলটো দেখাই দিছোঁ আপোনালোকক। চেনেল দেখাই দিয়া। আজি খুলিছে, এই ভাইটিয়ে খুলি দিছে দেই। মানে কি আৰু ছাবস্ক্ৰাইবাৰ কিমান আছে? 10,000। 10,000 আজি খুলিছোঁ 10,000। ছাবস্ক্ৰাইবাৰ 10,000 আছে। মানে 10,000 প্ৰকপা মোৰ মানে পিছৰ ফালৰ পৰা আপুনি তোমালোকে 4টা শূন্য অঁতৰাই দিবা, 4টা শূন্য অঁতৰালে 10। অ' মাই গড, 12টা হ'ল নেকি? 12টা হ'ল। ঠিক আছে। অঁ, দেয়া এইফালে চাহ খাই আছোঁ দেই। বাকী এতিয়া গা ধুব লাগে না? আমাৰ ফালে এইটো ভাল, আমাৰ ফালে এইটো ৰিং পাপৰ বুলি কয়। ৰিং পাপৰ, আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাই দিব। আমাৰ এইটো ফাফাৰ বুলি কয়, ফাফাৰ। সঁচাকৈ গা ধোৱাগে নেকি? ব'লা, গা ধোৱা জানো? গা ধোৱা জানো? গম দিয়া চাগে মিলাই দিয়া পৰা ধুই পিনি হয় নাই? ঠাণ্ডা দিনত ছমাহ থাকে ন, ছমাহ দিনৰ ভিতৰত মাত্ৰ সেই এমাহ মানে ধুৱা। সঁচাকৈ নেকি? গৰম দিনত তিনিবাৰ ধুওঁতে গাইছ, নৱদ্বীপে মই মানে চুলি কাটিব গৈছিলোঁ, মানে তাৰ চুলি কাটিব গৈছিলে। চাওঁ চুলিখিনি কি কাটিলে চাওঁ। কেইটকা ল'লে বাৰু? চুলিখিনি কাটোংডাল আছে মানে কি হয় এই চেলুনতে কৈছে, মানে চেলুনত নাপিতটোৱে কৈছে যে তুমি কেইবছৰ মই চুলি কাটিছা বুলি কৈছে। মোক কৈছে এবছৰ মই চুলি কাটিছোঁ। হয়, আজি এবছৰ বেছি হ'ল মানে চুলি নকটা। তাৰপিছত চেলুনৰ মালিকটোৱে সুধিছে চুলি কিমান দিন? মই কৈছোঁ এবছৰ মান কাটিছা। চুলি কাটি হৈ গ'ল আৰু পইচাটো দিয়া আমাৰ যেতিয়া বিল পে'মেণ্ট কৰিব দিছে। বোলো কেইটকা লাগিব? 30 টকা দিলে হ'ব ন? নাই মোৰ চুলিখিনি কি ষ্টাইল হ'ল গাইছ, আপোনালোকে নিজে কমেণ্ট কৰি দিব কি ষ্টাইল হয় নাজানো বাৰু। চুলিখিনি ৰখা এটা দায়িত্ব আছে, ৰখাইছোঁ মই। তো গাইছ এইফালে চাওক, তাত ধুনীয়া ভিউ। এইটো কি পাহাৰ? অৰুণাচল পাহাৰ। হয় জানো? সুধিয়াকৈ যোৱা আকৌ। গাইছ, ইয়াত মানে এথোকা কল আছে। কল থকা মই চিনি পোৱা নাই। নামটো কি বাৰু কল থকা? চুগাৰ বানানা। গছজোপা কাটি দিলে নেকি, মানে ওলমি গৈছিলে আকৌ। কেলৈ ওলমি গৈছিলে চাগে? এতিয়া আমি ডেকা হৈ আছো নাই? অঁ, পুৰা তাগৰা ফিট আছো। অঁ, ফিট আছো নাই? আছে। তাৰপিছত বুঢ়া হৈ আহিলে এনেকুৱা হয় নাই? অঁ, মানে কলগছজোপা এনেকুৱা হৈ গ'ল মানে। ঠিক তেনেকুৱা মানে। সেইকাৰণে ইয়াক কোৱা হয় মানে কি চুগাৰ বানানা। সেইটো কাৰণে ইয়াক কোৱা নহয়, মানে কলটোৰ নামেই হৈছে চুগাৰ বানানা, মানে চেনিকল। ক'ত যোৱা? মংগল গ্ৰহত শাকৰ খেতি কৰিছিলো, তাকে বোলো কেনেকুৱা কি হৈছে চাব যাম। বাইক লৈ যে বাইক লৈ যাম আৰু নহ'লে গুৱাহাটীত গ'লে হ'ব আৰু বাইক লৈ যোৱা। তেল কিমান পৰিব? তেল কিমান পৰে দেখা যাব, মুঠত ফুল কৰি থৈছো। আজি ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু যদি আপোনালোকে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে কোন ঠাইৰ পৰা চাইছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু গাইছ, আৰু এটা কথা কৈ দিছোঁ, মানে এই যিবিলাক মই ফানি ভিডিঅ' যে বনালোঁ যে এই ভিডিঅ'টো মানে বেছি টুটি হৈছে নে বেছি দীঘল হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইফালে আছে আমাৰ কিবা এটা কোৱা বোলো। কিবা এটা মানে কি আৰু এই ভাইটিটো ভাইটিক ছাপোৰ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, শ্বেয়াৰ কৰি দিবা, লাইক কৰি দিবা, আৰু বেল আইকনটো প্ৰেছ কৰি দিবা। ইমানেই ছাপোৰ্ট কৰিবা সদায় অসমীয়া ল'ৰা। থেংক ইউ, ধন্যবাদ। তো গাইছ, আজিলৈ বাই বাই। নেক্সট ভিডিঅ' মই তাই ঘৰত গৈ লগ পামগৈ আপোনালোকক। জয় আহোম।